Hello guys, welcome to Rajesh Sharma channel. বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। ওকে আমি যাবলৈ এতিয়া আহিছো। আমি জাস্ট গড়েশ্বৰ পাৰ হলো। আমি এতিয়া গৈ আছো, মোৰ লগত আছে মই অৰুপ। আমি হাজোলৈ গৈ আছো। চাওক অৰুপ আৰু মই এতিয়া গৈ আছো। আমি মুক্তাপুৰ পালোহি এতিয়া। এখন গৈ আমি বাইদাৰ চালি পামগৈ। বলক মানে আজিকালি এটা কথা হৈছে, প্ৰব্লেমটো কি ডাবল হেলমেট পিন্ধিব লাগে। মামাই কৈছি না, নহ'লে আৰু মানে উপায়ে নাই আৰু। মামাৰ কথা যিহেতু মানিবই লাগিব। ইও হেলমেট পিন্ধিছি, ময়ো হেলমেট। বলক এতিয়া আমি এতিয়া আহি বাইদাৰ চাৰিআলি পামগৈ। অকণ আগত বাইদাৰ চাৰিআলি চকটো আছে। সন্ধিয়া সময়ততো এইটো ৰাস্তা মানে একেবাৰে পুৰা ভিৰ থাকে, পুৰা জাম লাগি যায় একেবাৰে। মানে এইফালৰ মানুহ সেইফালে যাব নোৱাৰে, সেইফালৰ মানুহ ইফালে আহিবলৈ নোৱাৰে। এইটো ৰাস্তা মানে বাইদাৰ চাৰিআলিৰ পৰা ডাইৰেক্ট গড়েশ্বৰ হৈ নাওকাটালৈ আহিছে, একেবাৰে বাঙালীপাৰালৈ। এয়া আমি এতিয়া বাইদাৰ চাৰিআলি চক পালোহি। এইফালেৰে মানে আমি ডাইৰেক্ট হাইৱেত উঠিম। হাইৱেৰ পৰা মানে ৰঙিয়া ফালে যোৱা ৰাস্তাৰে যাম। আজি বেছি মানুহ নাই চকত, গাড়ীও নাই বেছি। সন্ধিয়াই বহুত জাম লাগে একেবাৰে। মানে পুলিচজনে কিবা দেখাই আছিলে। আমি এইটো ৰাস্তাত ডাইৰেক্ট একদম হাইৱেত উঠিম আৰু এতিয়া আমি হাইৱে পালোহি। জাষ্ট হাইৱেৰে মানে অকণমান যাব লাগে আৰু অকণমান গৈ পেলাই মানে এই লেফ্ট চাইডে সোমাই যোৱা, কমলপুৰ হৈ সোমাই যোৱা ৰাস্তাটো আছে। কমলপুৰ হৈ পেলাই গৈ আমি যাম আৰু। মানে আজি হাজি যোৱা মেইন কাৰণটো হৈছে আপোনালোকক মাধৱ মন্দিৰৰ পৰিৱেশো দেখাম, লগতে মই মোৰ কলেজলৈ যাম। আজি মানে কলেজত ফেয়াৰৱেল আছে আৰু মই মোৰ MA শেষ হোৱা চাৰ্টিফিকেটবোৰ কলেজৰ পৰা ল'ব লাগে, সেইটো কামতো যাম। আৰু কলেজত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমো আছে, প্ৰগ্ৰেমো দেখাম আপোনালোকক। বলক মোৰ লগত। আমি মানে ডাইৰেক্ট আমিনগাঁও হৈ নগ'লোঁ। ডাইৰেক্ট আমি গড়েশ্বৰৰ পৰা কমলপুৰ হৈ পেলাই আমি সোণেশ্বৰ হৈ ডাইৰেক্ট গৈ আমি হাজো ওলামগৈ। মানে ইফালে গ'লে বহুত ঘূৰা হয় আৰু ইপিনে মানে অকণমান শ্বৰ্টকাট হয়। আৰু এটা কথা কওঁ, মামাই যে হেলমেট পিন্ধিব দিছে, এইটো মানে আমাৰ ছেফটিৰ কাৰণে হয় আৰু। কাৰণ যদি আমি অকস্মাত পৰি যাওঁ তেতিয়া আমাৰ নিজৰে সুৰক্ষা হৈ থাকিব হেলমেটটো পিন্ধাৰ কাৰণে। সেইটোকে আপোনালোকৰ হেলমেটটো পিন্ধিব নিজৰ সুৰক্ষাৰ কাৰণে। আমি কমলপুৰ হৈ গৈ আছোঁ। চাওক দলংখন কি সুন্দৰ, মনোমোহা পৰিৱেশ। এইখন দলং মানে এই পুঠিমাৰী নদীটোৰ ওপৰত আছে। আৰু আগত চাওক সেইখন পাহাৰ, একেবাৰে মনোমোহা পৰিৱেশ। এইখন পাহাৰ, ৰাস্তাটো সৰু কিন্তু চাৰিওফালৰ পৰিৱেশটো একেবাৰে সুন্দৰ পৰিৱেশ। চাওক পাহাৰখন, চাওক দূৰৰ পৰা চাওক পাহাৰখন কি ধুনীয়া। আগেৰে মানে এইটো পুঠিমাৰী নদীটো পাৰ হৈ গৈছে। এইটো পুঠিমাৰী নদী, ৰাস্তাটোৰ কাষেৰে পুঠিমাৰী নদীখন পাৰ হৈ গৈছে। আমি এইটো ৰাস্তাৰে একেবাৰে গৈ মানে দমদমা ওলামগৈ এতিয়া। অকণ আগত আমি দমদমা পামেগৈ। আমি দমদমা আহি পালোঁ এতিয়া। আমি আহি মাধৱ মন্দিৰ পালোহি। সুগচাক মাধৱ মন্দিৰ। ইয়াতে কাছবোৰ থাকে, আজি কাছবোৰ আছে নে নাই চাই লওঁ। মাধৱ মন্দিৰত আহি পালোঁ আমি। আজি কাছবোৰ নাই, আজি কাছবোৰ ভিতৰত সোমাই গৈছে চাগে। আজি কাছ দেখাৰ ভাগ্য নহ'ল। এতিয়া আমি ওপৰলৈ যাওঁ মাধৱ মন্দিৰৰ। ওপৰলৈ যাওঁ। আমাৰ চাকি তেল ধূপ লোৱা হৈ গ'ল। এতিয়া আমি মাধৱ মন্দিৰৰ ওপৰলৈ যাওঁ। বহুত ধুনীয়া পৰিৱেশ ইয়াৰ। বাপা এটা কথা কওঁচোন, একদম ওপৰলৈ একেবাৰে দাউৰি যাব পাৰিবিনে? এই চাওক ওপৰলৈ, চাওক চাওক যা বাবা ওপৰলৈ যা, ডাইৰেক্ট দাউৰি। মাধৱ মন্দিৰ ওপৰৰ পৰা চাওক তলৰ ভিউটো কেনেকুৱা। মাধৱ মন্দিৰৰ মুখ্য দুৱাৰ এইখন।
এতিয়া আমি ভিতৰত প্ৰৱেশ কৰি আছোঁ মাধৱ মন্দিৰৰ। সুন্দৰ পৰিৱেশ মাধৱ মন্দিৰৰ। এয়া চাওক মাধৱ মন্দিৰৰ পৰিৱেশ, বহুত সুন্দৰ পৰিৱেশ, এক শান্ত পৰিৱেশ। এই মাধৱ মন্দিৰত পুৰণিকলীয়া বহুতো ইতিহাস আছে। ইয়াতে চাকি বন্তি জ্বলাবলৈ পাৰে। এই চাওক, ইয়াতে বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে মাধৱ মন্দিৰলৈ। বিভিন্ন ধৰণৰ ইতিহাস জড়িত হৈ আছে এই মাধৱ মন্দিৰৰ লগত। দৰ্শন কৰি পেলাই আমি মাধৱক অৰ্পণ কৰিলোঁ ধূপ ধূনা। আমি এতিয়া বৰ্তমান যাম এতিয়া মোৰ কলেজলৈ। কলেজত কি কি হয় আপোনালোকে তাতে দেখা পাব। ধন্যবাদ। মই আহি পালোঁ বৰ্তমান কলেজ। তাৰপিছত আমাক আজি বিদায় সম্ভাষণ জনাব কলেজত। চাওক, মোৰ কলেজৰ বান্ধৱী লগ পালোঁ, মিছ মৰ্জিনা আৰু আমাৰ বাইদেউ আছে কৰবী বাইদেউ। এতিয়া আমি কলেজত কি কি প্ৰগ্ৰাম হয় আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। আমাৰ মানে আজি কলেজত ফ্ৰেছমেন ছ'চিয়েল ফেয়াৰৱেল আছে। সেইকাৰণে আমি আজি মিট আপ হ'লোঁ আমাৰ গোটাই কলেজৰ গোটাই ফ্ৰেণ্ডছ। ইয়াতে মোৰ বন্ধু আছে, এইটো আছিফ আছে। আহক আমি কি কি আজি লগ বনাইছে নেকি কলেজত কি কি দেখাই। কিবা কৈ দিয়া সকলোৱে ৰাজু চেনেলটো নাচাব, লগতে ছাবস্ক্ৰাইব নকৰিব, কৰিছোঁ যদি বলক কি কি দেখাব ইয়াতে দেখাবলৈ চেষ্টা কৰিম কলেজত কি কি হয়। বৰ্তমান এতিয়া আমি আহি সমবেত হ'লোঁ ইয়াতে। এতিয়া বৰ্তমান আৰম্ভণি গীত এতিয়া পৰিৱেশন কৰিব। চাওক, ৰাজে সমবেত গীত গাব। আৰম্ভণি গীত পৰিৱেশন কৰিব। চাওক, দাদা বাইদেউ তথা ভাইটি ভণ্টিসকল আৰু মোৰ সহপাঠীসকল, মই আজি ইয়াত উপস্থিত হৈছোঁ আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ। আজিৰ সভাৰ উদ্দেশ্য হৈছে স্নাতকোত্তৰ আৰু স্নাতক পৰ্যায়ৰ জনজাতৰ উত্তীৰ্ণ হোৱা দাদা বাইদেউ। এনেকৈ ধুনীয়াকৈ আমাক ভাইটি ভণ্টিসকলে সম্ভাষণ জনালে, আমাক নিজৰ চিনাকিবোৰ দিব দিলে। আমি ধুনীয়াকৈ দিলোঁ, সকলোৰে নিজৰ মন্তব্য ৰাখিলে। মোৰ ভিডিঅ' ক্লিপ কৰিব নহ'ল, অকণমান আছে চাওকচোন। কিন্তু এই বিশ্বাস যেতিয়া ধ্বংসাগত পৰিণত হয়, চূৰ্ণ বিচূৰ্ণ হয়। মই মানে লগজনক ভিডিঅ' কৰিব দিছিলোঁ, সি ভালকৈ নকৰিলে। পিছত মই মোৰ মানে নিজৰে কবিতা এটি সকলো ছাৰ বাইদেউসকলৰ আগত, লগতে ভাইটি ভণ্টিৰ আগত কবিতা এটি পৰিৱেশন কৰিলোঁ। সকলো ভালেই পালে। সকলোৱে যিহেতু জুনিয়ৰ, তাৰ বাবে অকণমান মটিভেশ্যন দিব চেষ্টা কৰিম। আমাৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰে বক্তব্য আগবঢ়াই আছে। চাওক, আৰু এই অনুষ্ঠানটোৰ কথা মই ইতিমধ্যে তেখেতক কৈছোঁ যে আমাৰ বিশেষকৈ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰথম বৰ্ষৰ যিটো স্নাতকোত্তৰ মহলৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে এইবাৰ পাছ কৰি ওলাইছে আৰু প্ৰথম বেচ ওলাইছে। আৰু এতিয়া আমাৰ ইয়াত পঢ়া শুনা কৰি থকা বা আমাৰ ইয়াতে পঢ়ি থকা প্ৰথম ষান্মাসিক আৰু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এনেকৈ আমাক প্ৰিন্সিপাল ছাৰে ধুনীয়াকৈ সম্ভাষণ জনালে। ইমান দিন পঢ়িলোঁ ছাৰ বাইদেউসকলৰ লগত, সকলোকে মিছ কৰিম, বেয়াও লাগিছে যাবলৈ। এনেকৈ মোৰ নাম মাতিলে বিদায়ী পত্ৰ ল'বলৈ গ'লোঁ। আমাৰ মাজত আমি আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু স্বাগতা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আমাৰ মাজত উপস্থিত থাকি আমাক এই উৎসাহ যোগালে। তাৰ কাৰণে আমাৰ দুজন অধ্যক্ষ মহোদয়কে আমি আমাৰ বিভাগৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ, আপোনালোকে আমাক বহুমূলীয়া সময়খিনি দিয়াৰ বাবে।
ছাৰ বাইদেউ সকলোলৈ অলেখ অলেখ ধন্যবাদ জনালোঁ। ইমান ধুনীয়াকৈ আমাক মাতি ইমানখিনি আমাক শুশ্ৰূষা কৰাৰ বাবে। সেইবাবে আমিও ছাৰ বাইদেউ সকলোলৈ এটি উপহাৰ দিম বুলি ভাবিছোঁ। আমি আমাৰ ডিপাৰ্টমেণ্টলৈ এখন আমি ফাৰ্ষ্ট বেচ হিচাপে যাতে আমাৰ চিন ৰৈ যায়, সেয়েহে আমাৰ সকলোৰে ফটো থকাকৈ ছাৰহঁতৰ লগত ফটো উঠা, আগতে যিবোৰ উঠিছিলোঁ ছাৰহঁতৰ লগত যিবোৰ ধেমালি কৰিছোঁ তেনেকৈ এখন ধুনীয়াকৈ ফটো বনাইছোঁ। আমাৰ ৰাজনীতি বিভাগলৈ সেই ফটোখন আমি দিলোঁ আমাৰ ডিপাৰ্টমেণ্টলৈ। ছাৰ বাইদেউসকলে আমাৰ বাবে বহুত কষ্ট কৰিছে। সেইবাবে ছাৰ বাইদেউসকললৈ আমি বহুত 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 ধন্যবাদ জনালোঁ। আপোনালোকে আমাক বহুত দিছে, আপোনালোকৰ পৰা আমি বহুত শিকিবলৈ পাইছোঁ, সেইবাবে আপোনালোকলৈ বহুত 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 ধন্যবাদ জনালোঁ। বহুত বহুত ভাল লাগিছে ছাৰ বাইদেউসকলৰ লগত ইমান দিনে আমি বহু কথা শিকিব পাই। কি ক'ম আৰু, আজি বিদায়ী দিন, বেয়াও লাগিছে। চাওক এনেকৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হ'ল, নৃত্য গীত হ'ল। ছাৰ বাইদেউসকলে সুন্দৰ সুন্দৰ বক্তব্য দিলে, যি আমাৰ স্মৃতি হৈ ৰ'ব। আমাৰ হৃদয় কমলত সদায় আমাৰ জ্ঞানৰূপে ছাৰ বাইদেউৰ ভাষণ ৰৈ যাব। ফাইনেলি আমাৰ বৰ্তমান সকলো অনুষ্ঠান শেষ হ'ল। আমাৰ বৰ্তমান এতিয়া খোৱা ওপৰত ব্যস্ত হৈ আছোঁ। আপোনালোকৰ পৰা বিদায় ল'ম। আমাৰ নাচ গান সকলো সম্বৰ্ধনা অনুষ্ঠান সকলোৰে শেষ হ'ল। আমি এতিয়া বিদায় ল'ম। সেয়ে কিবা ক'বা? ছাবস্ক্ৰাইব নকৰিব, গোটেই ডিছলাইক মাৰিব আৰু হেৰি কৰিব, আপোনাৰ আনছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ঠিক আছে, সকলোৱে বাই বাই দিয়া। বাই বাই। অ'কে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকৰ পৰা বিদায় ল'লোঁ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। সকলোৱে যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব আৰু নিজৰ বুলি দেই।